নমস্কাৰ বডলেণ্ড DG24 নিউজ পৰ্টেল চেনেলৰ যোগেদি মই কিছুমান কথা আজি ক'বৰ কাৰণে আহিছোঁ। আমি দেখিবলৈ পাইছোঁ যোৱাকালি আমাৰ ৩৫ নং মদৈগুৰি সমষ্টিৰ BTCৰ প্ৰাক্তন EM জগদীশ চৰকাৰ ডাঙৰীয়া তেখেতে প্ৰেছ মিটৰ যোগেদি কিছুমান তুলনা বক্তব্য আগবঢ়াইছে বা কমিউনেল এটা ভাষ্য তেখেতে প্ৰদান কৰিছে। তেখেতক আমি পোনপ্ৰথমে মদৈগুৰি আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু তেখেতক আমি ৱাৰ্ণিং কৰি দিছোঁ যে অনাগত দিনত তেখেতে তেনেকুৱা এটা ভাষ্য যাতে নাৰাখে, তেনেকুৱা কথা তেখেতে ভৱিষ্যতত যাতে নকয়, এইটো আমি পোনপ্ৰথমে তেখেতক ৱাৰ্ণিং দিছোঁ। আৰু যদি তেখেতে তেনেকুৱা বক্তব্য অনাগত দিনত যদি আগবঢ়ায় তেতিয়াহ'লে আমি বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি ৰেডি হৈছোঁ বা ৰেডি। আৰু ৰাইজে জানে আজি জগদীশ চৰকাৰে এই 10টা বছৰত কি কাম কৰিছে বা কি কাম কৰা নাই এই অঞ্চলৰ কাৰণে ৰাইজে আজি অৱগত। তেখেতে আজি মানসিকভাৱে ভাৰসাম্য হেৰাইছে। যিমানে ইলেকশ্যনৰ দিনসমূহ চাপি আহিছে বা যিমানে ইলেকশ্যন যিসমূহ চাপি অহাৰ কাৰণে তেখেতে আজি পৰাজয়ৰ ভয়ত বা পৰাজয়ৰ শংকাত আজি তেখেতে আবোল তাবোল কথাবিলাক বকি আছে। আবোল তাবোল কথা তেখেতে ৰাইজৰ মাজত আনি ৰাইজক তেখেতে বিভ্ৰান্তি কৰিব বিচাৰিছে। কিন্তু আজি ৰাইজে জানে বা ৰাইজে আজি সজাগ হ'ল যে ৰাইজে জানে কোনে কি কৰিছে, ৰাইজে সম্পূৰ্ণভাৱে জানে। আমি জগদীশ চৰকাৰ ডাঙৰীয়াক ক'ব আহিছোঁ বা জগদীশ চৰকাৰ ডাঙৰীয়াক আমি ক'বৰ কাৰণে আহিছোঁ বা তেখেতক আমি কেইটামান প্ৰশ্ন কৰিব আজি আহিছোঁ যে তেখেতে আমাক আজি উত্তৰ দিয়ক বা ৰাইজক তেখেতে উত্তৰ দিয়ক। বিগত 10 বছৰত তেখেতে আমাৰ এই বৃহত্তৰ ৩৫ নং মদৈগুৰি পৰিষদীয় সমষ্টিৰ কাৰণে তেখেতে কি উন্নয়নমূলক কাম কৰিলে। তেখেতে যোৱা 5 বছৰ MCLA হৈ থাকিল, 5 বছৰ তেখেতে EM হৈ থাকিল। তেখেতৰ যি কাৰ্যকালৰ তেখেতে কি নজৰত লগা বা কি লেখত ল'বলগীয়া কাম কৰিলে তেখেতে দাঙি ধৰক বা ৰাইজক তেখেতে অৱগত কৰক। আজি তেখেতে একো উন্নয়নমূলক কাম কৰিব নোৱাৰাৰ কাৰণে আজি তেখেতে মানসিকভাৱে বা ৰাইজক তেখেতে কি বুলি ক'ম বা কি উন্নয়নমূলক কাম কৰিছে এইটো দাঙি ধৰিব নোৱাৰাৰ কাৰণে আজি তেখেতে মানসিকভাৱে ভাৰসাম্য হেৰাইছে। আৰু ইয়াৰ কাৰণে আজি তেখেতে যিকোনো কথাকে তেখেতে ক'বলৈ আজি প্ৰস্তুত হৈছে। আৰু আজি আমি দেখিবলৈ পাইছোঁ যে তেখেতে আজি ৰাইজৰ মাজত আহি কিনি যিবিলাক কথা কৈছে, যিবিলাক কথা ৰাইজক অৱগত কৰিছে, এইবিলাক কথা সকলো ৰাইজে জানে। আৰু তেখেতে এটা ভিত্তিহীন বা বেচলেছ এটা কথাবিলাক তেখেতে ৰাইজৰ মাজত দাঙি ধৰিছে। আৰু ৰাইজে আজি সজাগ হ'ল, তেখেতে জানে বা তেখেতেও আজি ভয়ত আশংকাত আজি গম পাইছে যে তেখেতে পৰাজয় বৰণ কৰিব। আমাৰ অনাগত যি ইলেকশ্যন হ'ব তাতে তেখেতে পৰাজয় বৰণ কৰিব, এইটো থিৰাং কৰি লৈছে আমাৰ মদৈগুৰিবাসী ৰাইজে। আৰু স্পষ্টভাৱে আজি ক'ব পাৰিম যে ৰাইজে তেখেতক বিদায় দিবৰ কাৰণে সাজু হৈছে। এইটো কাৰণে আজি তেখেতে এইবিলাক কথা ক'ব ধৰিছে। আৰু তেখেতক আমি এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ, আমাৰ এই মদৈগুৰি অঞ্চলত তেখেতে কি লেখত লগা কাম কৰিলে এইটো আমাক দাঙি ধৰক, ৰাইজক দাঙি ধৰক। আজি ৰাইজে তেখেতক বহুতবাৰ অনুৰোধ জনাইছিল যে মদৈগুৰি চকৰ পৰা নিজ মঙলবেছা যোৱা এটা ৰাস্তা, এইটো ৰাস্তা বহুত দৰকাৰী ৰাস্তা আছিল। এইটো ৰাস্তা দি বহুতখিনি ছাত্ৰ ছাত্ৰী হওক বা অন্যান্য বজাৰ কৰাই হওক বা বিভিন্ন কাম কাজতে হওক তেনেকুৱা যাবৰ কাৰণে বহুত এটা অসুবিধাত পৰি থকাৰ কাৰণে ৰাইজে 10টা বছৰ তেখেতক বহুতবাৰ অনুৰোধ জনাইছিল, বহুতবাৰ মেমৰেণ্ডাম দিছিল। তেখেতে বহুতবাৰ ৰাইজৰ মাজত আহি প্ৰতিশ্ৰুতিবিলাক দিছিল যে ৰাইজে এটা আশা দিছিল যে তেখেতে বনাই দিম ৰাস্তাবিলাক। তেখেতে আজিলৈকে তেখেতৰ যি সময়সীমা উকলি গ'ল, আজি ইলেকশ্যন হ'ব যাই আছে, তেখেতে আজিলৈকে এই কামবিলাক কৰি দিব নোৱাৰিলে। তাৰ উপৰিও আজি চেনেলপাৰা ৰেভিনিউ ভিলেজৰ পৰা ভালকা চুবুৰী গাঁৱৰ পৰা ৰামহুৰি যোৱা এটা ৰাস্তা, তাৰে মাজত এটা দলং আছিল। এইটো অত্যন্ত জৰুৰী এটা ৰাস্তা আছিল আৰু দলংখনো বহুত এটা জৰুৰী আছিল। তেখেতক বহুতবাৰ ৰাইজে অনুৰোধ জনাইছিল, বহুতবাৰ তেখেতক মেমৰেণ্ডাম দিছিল। এই 10টা বছৰত তেখেতক বহুতবাৰ লগ কৰা হ'ল, বহুতবাৰ তেখেতক মেমৰেণ্ডাম দিয়া হ'ল। তেখেতেও আহি চাই গৈছিল, তেখেতেও বাৰম্বাৰ চাই গৈছে। ইঞ্জিনিয়াৰ পঠাইছে, ইঞ্জিনিয়াৰ তেখেতে
মেজাৰমেণ্ট ল'ব দিছিল বা মেজাৰমেণ্টো লৈছে, কিন্তু আজিলৈকে 10টা বছৰত এইখিনি কাম আজিও এটুকুৰ মানে শিল বালি নপৰিল, এটাও মানে তাতে মাটি 1 টেলাৰো মাটিত নপৰিল। আজি যি ৰাস্তা ইফালে একো যাব নোৱাৰা অৱস্থা হৈ আছে। তো আজি তেখেতে একো কাম কৰিব নোৱাৰাৰ কাৰণে তেখেতে নিজৰ যি গাড়ীক বচাবৰ কাৰণে আজি যিকোনো কথাকে তেখেতে আজি কৈছে। মানে তেখেতৰ সকলৰ যি চেলা বা তেখেতসকলৰ যি নেতা পালি নেতা, তেখেতসকলে ডাঙৰ ডাঙৰ কথা কৈছে যে জগদীশ চৰকাৰ ডাঙৰীয়া বহুত উন্নয়নমূলক কাম কৰিছে, বহুত ডেভেলপমেণ্ট কাম কৰিছে বা বহুত উন্নতি হৈছে মধুগুৰি অঞ্চলত বুলি তেখেতে ডাঙৰ ডাঙৰ কথা কৈ লৈছে। কিন্তু আজি চাওক, জগদীশ চৰকাৰ ডাঙৰীয়া যদি নিজে আহক, নিজে কৰক, নিজে ৰাস্তাত যাওক, তেখেতে নিজে ৰাস্তাত যাই এইখিনি ঘূৰি চাওক কি অৱস্থা হৈছে। মই এটা তেখেতক চেলেঞ্জ দিব বিচাৰিছোঁ, আপুনি বেছি দূৰ যাব নালাগে, এই আমাৰ মধুগুৰি VCDC অঞ্চলতে আপুনি ঘূৰি চাওক, আপুনি তাতে ঘূৰি চাওক, এই বৰদাৰ বাগিচা, মহিলাজাৰ, ইফালে চন্দলপাৰা, জামুগুৰি, এইবিলাক ৰাস্তাত তেখেতে ঘূৰি চাওক বা গাঁৱৰ ভিতৰে সোমাই চাওক কি অৱস্থা হৈ আছে, কি ধৰণৰ ৰাস্তা আছে, আপুনি চাই লওক, এবাৰ চাই লওক। আপুনি যদি আপুনি ইমান ডাঙৰ ডাঙৰ কথা কৈছে, বহুত উন্নয়নমূলক কাম কৰিছে বুলি আপুনি কৈছে, আপুনি চাওক। আপোনাক আমি চেলেঞ্জ কৰিছোঁ, যদি আপুনি উন্নয়ন যদি ডেভেলপমেণ্ট কাম কৰিছে, আমি আপোনাক মানি ল'লো হয়, আৰু আপুনি আজি ৰাইজক বিভ্ৰান্তি কৰিব বিচাৰিছে। তো আমি জগদীশ চৰকাৰ ডাঙৰীয়াক আমি শেষবাৰৰ কাৰণে সকিয়নি দিছোঁ, যাতে তেনেকুৱা যি কমিউনেল আৰু যি বিভ্ৰান্তিমূলক কথা যাতে ৰাইজৰ মাজত তেখেতে অৱগত নকৰে বা তেনেকুৱা বক্তব্য তেখেতে নাৰাখে, ইয়াৰ কাৰণে আমি তেখেতক শেষবাৰৰ কাৰণে সকিয়নি দিছোঁ। আৰু অনাগত দিনত বা ভৱিষ্যতত যাতে তেনেকুৱা কথা কোৱাৰ পৰা তেখেতে দূৰত থাকিব লাগে, এইটো আমি তেখেতক শেষবাৰৰ কাৰণে সকিয়নি দিলোঁ। আৰু মধুগুৰি ৰাইজে অনাগত যি আহি থকা নিৰ্বাচন BTCৰ, এই নিৰ্বাচনত জগদীশ চৰকাৰ ডাঙৰীয়াক বিদায় দিবৰ কাৰণে ৰাইজে মনস্থ কৰি লৈছে, আৰু তেখেতক চিৰদিনৰ কাৰণে মধুগুৰি অঞ্চলৰ ৰাইজে তেখেতক বিদায় দিব। আৰু এইটোৱে সকলো ৰাইজে এইটো মাৰ বান্ধি থিয় হৈছে, আৰু তেখেত সকলো ৰাইজ আজি মনস্থ কৰি লৈছে। ধন্যবাদ।